ঈদৰ দিনাই মুছলমানক গালি মুছলমানৰ গৰু কুৰবানী কৰিলে স্থান পাব নৰকত গৰু কুৰবানী কৰিব নহয় তেওঁলোকৰ কাৰণে চিন্তা হৈছে অলপ আল্লাহে তেওঁলোকক নৰকত দিব কিন্তু আল্লাহে কেতিয়াও গৰু কুৰবানী গ্ৰহণ নকৰে সঁচাকৈ গৰু কুৰবানী যুক্তিসংগত নহয় নেকি NZNewsত সম্প্ৰচাৰিত হোৱা বাতৰিৰ পিছতেই গালি বৰ্ষণ যুৱকক তোলপাৰ সামাজিক মাধ্যম ঈদৰ দিনাই ছ'চিয়েল মিডিয়াত হাহাকাৰ কুৰবানী ঈদৰ শুভেচ্ছা জনাবলৈ গৈ এজন মুছলমান লোক ৰোষত পৰিল আন একাংশ মুছলমান লোকৰ সমালোচনাৰে থকা হৰকা কৰে মুস্তাফা কামাল আজহাৰী ঈদৰ দিনা পুৱা সামাজিক মাধ্যম যোগে শুভেচ্ছা জনাৰ উপৰিও লোকজনে এই আহ্বান জনাইছিল ইছলাম ধৰ্মাৱলম্বী লোকক যিসকলে গৰু কুৰবানী কৰিব নহয় তেওঁলোকৰ কাৰণে চিন্তা হৈছে অলপ আল্লাহে তেওঁলোকক নৰকত দিব কিন্তু আল্লাহে কেতিয়াও গৰু কুৰবানী গ্ৰহণ নকৰে কেতিয়াও নকৰে আপুনি ভাবিছে নেকি বেলেগে পূজা কৰা বস্তু এটা আপুনি কুৰবানী দি পেলাই আপুনি আল্লাহক সন্তুষ্ট কৰিব পাৰিব আপুনি স্বৰ্গ যাব পাৰিব আপুনি ভাবিছে নেকি কল্পনাও নকৰিব কেতিয়াও নহয় হে সম্ভৱেই নহয় ছাগলী কুৰবানী কৰক যদিহে আপুনি স্বৰ্গ যাব বিচাৰে ছাগলী কুৰবানী কৰক আৰু যদিহে নৰক যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে গৰু কুৰবানী কৰক তেওঁ লগতে কৈছিল বেলেগে পূজা কৰে ন বস্তুটো বেলেগে পূজা কৰা বস্তুটোৱে বিচাৰি পালে কুৰবানী দিবলৈ কাৰণে আৰু বস্তু বিচাৰি নাপালে বেলেগক কষ্ট দি পেলাই কেতিয়াও স্বৰ্গ যাব নোৱাৰে হযৰত মুহাম্মদে কৈছে আল মুছলিমু মান সালিমাল মুছলিমুনা মিন ইয়াদিহি ওয়া লিসানিহি মুছলমান হেজন ব্যক্তি যি কাকো কষ্ট নিদিয়ে বেলেগক কষ্ট দি পেলাই আপুনি এইবোৰ ঈদ পালন কৰিছে গোটেই বছৰ ডায়লগ মাৰে আমি হিন্দু মুছলমান এক আৰু যেতিয়া কুৰবানী ঈদৰ দিন আহে তেতিয়া তেওঁলোকে পূজা কৰা বস্তুটো আনি কুৰবানী কৰি খায় এয়াই নেকি আপোনালোকৰ হিন্দু সমাজৰ প্ৰতি সন্মান সনাতনীসকলৰ প্ৰতি শ্ৰদ্ধা তেওঁলোকৰ ধৰ্মৰ প্ৰতি শ্ৰদ্ধা এয়াই নেকি মৰম চেনে ডায়লগ মাৰিবলৈ কাৰণে আৰু জাগা বিচাৰি নাপালে মানুহক উল্লু বনাবলৈ কাৰণে আৰু বস্তু বিচাৰি নাপালে হয় নহয় আৰু তাৰ পিছতে এয়া সকলোৱে তেওঁলৈ গালিৰ বৰষুণ তেওঁ জনোৱা আহ্বানৰ বাবে ভীষণ খং এইসকলৰ বহুতেই কৈছে লোকজনে ধ্বংস কৰিছে মুছলমানৰ সন্মান অৱশ্যে বহুতে আকৌ কুৰবানী কিমান যুক্তিসংগত বুলিও তুলিছে প্ৰশ্নৰ এতিয়া উচ্চ শিক্ষিত মুস্তাফা কামাল আজহাৰীয়ে কেনেদৰে সমালোচকৰ মুখ বন্ধ কৰে সেয়াহে হ'ব চাবলগীয়া নিউজ ডেস্ক NZNews